আজি মই আলোচনা কৰিবলৈ লৈছোঁ বৰগীত সম্পৰ্কে কেইটামান প্ৰশ্নৰ উত্তৰ। আহা তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বৰগীত মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰ: উঠৰে উঠ বাপু গোপাল হে বৰগীতটি মহাপুৰুষ মাধৱদেৱৰ এটি সুন্দৰ বাৎসল্য ৰসপূৰ্ণ বৰগীত। বৰগীতটিত মাক যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। বৰগীতটিত মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্ক অতি সুন্দৰকৈ বৰ্ণিত হৈছে। লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যও প্ৰকাশ পাইছে। সিদ্ধ মুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছত যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। সেয়ে বৰগীতটিত ভক্তিৰ শ্ৰেষ্ঠত্বও প্ৰতিপন্ন হৈছে। এইখিনিয়ে হৈছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথা। দ্বিতীয়টো প্ৰশ্ন হৈছে বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰ: মহাপুৰুষ মাধৱদেৱে লিখা উঠৰে উঠ বাপু গোপাল হে বৰগীতত মাতৃস্নেহ বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। বৰগীতত মাক যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে। যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ মৰমতে বাপু, কমল নয়ন, প্ৰাণধন আদি স্নেহপূৰ্ণ নামেৰে মাতিছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। কৃষ্ণক বুকুত বান্ধি সকলো পুৰুষৰ শিৰৰ ভূষণ বুলি কৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য ব্যক্ত কৰিছে আৰু সেইজনা সকলোৰে আৰাধ্য কৃষ্ণক পুত্ৰৰূপে লাভ কৰি কোলাত ল'বলৈ পোৱাত যশোদাই নিজকে ধন্য মানিছে। কৃষ্ণৰ বাৎসল্য ৰূপ নিজৰ চকুৰে চাই যশোদা মহা আনন্দিত হৈছে। এনেদৰে বৰগীতটিত যশোদাৰ মাতৃস্নেহ পৰিস্ফুট হৈছে। তৃতীয়টো প্ৰশ্ন হৈছে বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। উত্তৰ: মহাপুৰুষ মাধৱদেৱে লিখা উঠৰে উঠ বাপু গোপাল হে বৰগীতত শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ পৰিস্ফুট হৈছে। এটি সাধাৰণ মানৱ শিশুৰ দৰে টোপনিত লালকাল হৈ থকা কৃষ্ণক মাক যশোদাই বিভিন্ন স্নেহপূৰ্ণ নামেৰে মাতি জগাইছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। মাতৃ পুত্ৰৰ এনে মধুৰ সম্পৰ্কৰ দ্বাৰা কৃষ্ণৰ মানৱীয় ৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে। আনহাতে বৰগীতত সব পুৰুষৰ শিৰৰ ভূষণ সিদ্ধ মুনিগণে চিন্তিয়া নপায়ে পদ্যাংশৰ দ্বাৰা কৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিছে। সব পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য দেৱতা কৃষ্ণক যশোদাই পুত্ৰৰূপে পাই কোলাত লৈ মৰম কৰিবলৈ পাইছে। সিদ্ধ মুনি ঋষিসকলেও বহু ধ্যান বহু সাধনাৰ পাছতো যিজন নিৰাকাৰ ভগৱানক বিচাৰি নাপায়, সেই মহিমাময়ী ভগৱান সশৰীৰে যশোদাৰ কোলাত মৰম আকলোৱা শিশুৰূপে ধৰা দিছে। এনেদৰে বৰগীতৰ মাজেৰে মাধৱদেৱে কৃষ্ণৰ মাননীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ সুন্দৰকৈ দাঙি ধৰিছে। আজিলৈ এইখিনিয়ে প্ৰশ্ন উত্তৰ থাকিল, আগলৈ আৰু আগবঢ়াম।